क'क्राझार जिल्लानि सक्ति आश्रमाव राजबंशी हारिनि बिसुवा फोरबो जालाङो। कच राजबंशी हारिनि बे फोरबोजों लोब्बा लाखिनानै खुंनाय हारिमु मोनाबिलि हाबाफारियाव केएससि एबा कमतापुर अट'नमास काउन्सिलनि मासिगिरि हितेश्वर बर्मनजों लोगोसे गुबुन गोबां दैदेनगिरिफोरा बाहागो लादोंमोन। गुबुन फारसेथिं बे हाबाफारियाव बाहागो लानाय कमतापुर अट'नमास काउन्सिलनि मासिगिरि हितेश्वर बर्मन बिथाङा कमतापुर अट'नमास काउन्सिलाव खामानि मावनायनि नंखाय अर्डारजों लोगोसे केएससिखौ सिफायनायनि सोमोन्दै खौरांगिरिया सोंनायनि फिननायाव ओरैबायदि फोरमायो। सक्ति आश्रम एक ঐতিহাসিক প্ৰসিদ্ধ এক ঠাই। পিছুৱা অনুষ্ঠান ইয়াত কচৰাসকলৰ বিভিন্ন ভাষা কৃষ্টি সংস্কৃতি তাত ভালকৈ ফুটি উঠে আৰু যাৰ কাৰণে ইতিমধ্যে আমি যোৱাকালি এই সম্পৰ্কত বিশেষভাৱে এখন সাধাৰণ সভা আহ্বান কৰা হৈছে। সাধাৰণ সভাত গোটেই কথাখিনি আলোচনা কৰা হৈছে। এইবোৰ ঘটনাটো কি ইয়াৰ আমি তদন্ত বিচাৰিছোঁ আৰু সোনকালে তদন্ত হ'ব লাগে আৰু তদন্ত কৰি ইয়াত এই মূল ঘটনাটো কি ইয়াত এটা পোহৰলৈ আহিব লাগে। ইতিমধ্যে কিছুমান সংবাদ মাধ্যমে জগৰীয়া কৰি আছে নাই এই ক্ষেত্ৰত এইখিনি আচলতে হস্পিটেলত কি হৈছে গোটেই তথ্যখিনি ইতিমধ্যে মানে কিছুমান কথা ওলাইছে, কিন্তু আমি জ্ঞাত নহয়। সেই কথাখিনি নিশ্চয় তদন্ত কৰিলে ওলাই যাব। তদন্তৰ ক্ষেত্ৰত সেইটো সোনকালে তদন্ত কৰিব লাগে, অলপ বিশেষ ব্যৱস্থা ল'ব লাগে। এইটো বৰ হাস্যকৰ কথা। এইবিলাক মনে সজা আৰু কিছুমান চক্ৰান্তকাৰীৰ কাৰণে এনেকুৱা এটা হয়। চবেই জানে এটা অফিচিয়েলি এটা প্ৰচেছ থাকে। কমতাপুৰ অট'নমাছ কাউন্সিল এক ছেক্ৰেটাৰী, প্ৰিন্সিপাল ছেক্ৰেটাৰী থাকে। অফিচিয়েলি কিছুমান নিয়ম থাকে, নিয়ম নীতিৰে আগবাঢ়ে আৰু কোনো নিবিদা দিবলগীয়া হ'লে সেইটো প্ৰিন্সিপালে নটিছ জাৰি কৰি টেণ্ডাৰ সৃষ্টি কৰে। ইয়াত যিটো দেখা পাইছোঁ আচলতে এইটো মনে সজা আৰু কোনোবা চক্ৰান্তৰ এটা মানে এটা চলি আছে। কাৰণ যিটো মোৰ নামত হেৰি ওলাইছে সেইটো কোনো ক্ষেত্ৰত মোৰ চহী নহয়, তাত কোনো প্ৰিন্সিপাল ছেক্ৰেটাৰীৰ চহী নাই। আগত যেনেকৈ আমাৰ কিবা কিছুমান ওলাইছে তাত প্ৰিন্সিপাল ছেক্ৰেটাৰীয়ে চহী নকল কৰিছে, কিন্তু ইয়াত কোনো প্ৰিন্সিপাল ছেক্ৰেটাৰীৰ চহীও নাই। আৰু ইতিমধ্যে কোনো এটা প্ৰিন্সিপাল চহী নকৰাকৈ কোনো এইটো এটা আচলতে অফিচিয়েলি প্ৰচেছিং নহয় আৰু এইটো অফিচিয়েলি নহয়। আৰু মই অধ্যক্ষ হিচাপে মোৰ নিজাববীয়া কোনো এনেকুৱা একাউণ্ট নাই যে মই কিবা চেংচন কৰি দিব পাৰোঁ। আমাৰ যিখিনি পইচা আহে, আমাৰ যি 11 কোটি পইচা আহে, সেই পইচাটো আমি কি কৰিম তাৰ কাৰণে এটা চৰকাৰৰ ওচৰত এষ্টিমেট তৈয়াৰ কৰি সেইটো আমি 5 কোটি আনিব লাগে। অসম চৰকাৰৰ আণ্ডাৰত এটা আমি কেছ সেই 5 কোটি আনিহে আমি কামবিলাক কৰিব পাৰোঁ। আৰু সেইটো আমি আন্দোলনৰ পাছত আমাৰ এটা এই জনগোষ্ঠীটো উন্নয়নৰ কাৰণে এটা প্ৰক্ৰিয়া সৃষ্টি কৰিছে। এইটো যদি ভঙাই দিয়ে কচ ৰাজবংশী সাধাৰণ
পৰা জনসাধাৰণৰ অধিকে ক্ষতি হ'ব আৰু আমাৰ বহুত কাম কৰিবলগীয়া আছে। সেই ৰাস্তা আমাৰ বন্ধ হ'ব। মই সকলোকে আহ্বান জনাইছোঁ, বিষয়বস্তুবিলাক মানে যেনেকৈ এটা প্ৰক্ৰিয়া চলিছে, এইটো যিটো বুজা যায় ইয়াৰ পৰিচালনা কৰাত হয় কিছু ত্ৰুটি হৈছে, আমি অনুভৱ কৰিছোঁ। ইয়াৰ যিটো পৰিচালনা কৰাৰ যিটো প্ৰক্ৰিয়া, কিছুমান ত্ৰুটিৰ ফলত আজি এটা বিশৃংখল পৰিৱেশ সৃষ্টি হৈছে। আমি ভাবোঁ ইয়াৰ এটা চৰকাৰে বহুত ভালকৈ চিন্তা চৰ্চা কৰিব। ইয়াৰ চৰকাৰে আমাক যেনেকৈ ডেভেলপ কৰিব খুজিছে, সেই ডেভেলপ কৰাৰ কাৰণে চৰকাৰে এটা প্ৰক্ৰিয়া লওক যে এই কমতাপুৰ অট'নমাছ কাউন্সিলখন চলাবলগীয়া হ'লে কেনেকৈ আগবাঢ়ি নিব লাগিব। চৰকাৰে বিহিত ব্যৱস্থা আৰু গভীৰভাৱে চিন্তা চৰ্চা কৰি এই কমতাপুৰ অট'নমাছ কাউন্সিলখন অক্ষুণ্ণ ৰাখি পৰৱৰ্তী সময়ত ইয়াক সুন্দৰভাৱে চলাই নিয়াৰ কাৰণে অসম চৰকাৰে বিশেষ ভূমিকা ল'ব বুলি আশা থাকিল। আৰু অসম চৰকাৰক ধন্যবাদ এইকাৰণে জনাইছোঁ যে কচ ৰাজবংশী উত্তৰৰ ক্ষেত্ৰত যি ভূমিকা তেওঁলোকে তেখেতসকলক দিছে, সেইটো খুব মানে সুবৰ্ণ আৰু খুব ভাল প্ৰচেছ। এই প্ৰচেছটো চৰকাৰে যি পদক্ষেপ লৈছে এই পদক্ষেপ ল'ব বুলি কচ ৰাজবংশী জনসাধাৰণে নিশ্চয় এইখিনি আশা কৰিব। আৰু ইয়াত থকা জনসাধাৰণৰ যিখিনি উন্নয়ন সেইখিনি হেৰি হ'ব, উন্নয়ন হ'ব। আৰু আমাৰ কথাটো হ'ল, মোৰ কথাটো হ'ল, আমি আন্দোলনৰ ফলত এই কমতাপুৰ পাইছোঁ। এই কমতাপুৰ আমাৰ কিছু দায়িত্ব আছে, আমাৰ কিছুমান কৰোণীয় কাম আছে। আমি স্পষ্ট হ'ব লাগিব, ভাল হ'লে ভাল, বেয়া হ'লে বেয়া। যিটো ভাল প্ৰচেছ সেইটো আমি ল'ব লাগে। আৰু সেইকাৰণে সকলোকে আহ্বান জনাইছোঁ, এই কমতাপুৰৰ আমাৰ কিছু দায়িত্ব আছে, সেই দায়িত্ব পালন কৰাৰ কাৰণে আমি অহাকালি মানে আমি দিছপুৰলৈ যাম। আমাৰ যি আমাৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষ আছে তেওঁলোকক আমি এই বিষয়ে অৱগত কৰাম আৰু তেওঁলোকৰ চৰকাৰৰ ওচৰত এই বিহিত ব্যৱস্থাৰ কাৰণে তেওঁলোকে কমতাপুৰক কেনেকৈ চলাই নিব তাৰ কাৰণে আমি তেওঁলোকক কাটৰে আহ্বান কৰিম।